সন্ধিয়াৰ ভিতৰত মোক মোৰ পাৰ্চেন্টেজ লাগে বাকি তুমি যি কৰা মুনতে মোক কেৱল মোৰ পাৰ্চেন্টেজ লাগে এইবোৰ মোৰ একো বাবা মোৰ তোমাৰ লগত এটা কথা আছে যি কথা দিব লগা আছে মোৰ বিয়ালত পাতিলো মোৰ এতিয়া অলপ সময় নাই বাবাই মানে মোক অলপ টাইমো দিব নোৱাৰে কোৱা তোমাৰ বুলি কিবা জৰুৰী কথা আছে নাই মানে মোৰ এক্সাম আনিটো যে এইটো কথা তুমি একো চিন্তা কৰিব নালাগে তোমাৰ বাবে সকলো ৰেডি কৰাই আছে ৰবা এইটো কি কোৱেশ্চন পেপাৰ পৰীক্ষাত কি লাগে কোৱেশ্চন পেপাৰ লাগে নাই নাই মই এনেকৈ পৰীক্ষা দিওঁ মই কষ্ট কৰি পঢ়িয়ে পৰীক্ষা দিম নাই তুমি এনেকৈ পৰীক্ষা দিব লাগিব তোমাৰ এইটো পৰিয়ালৰ পৰম্পৰা তোমাৰ দেউতাই এনেকৈ পৰীক্ষা দিছিল তোমাৰ ককাই এনেকৈ পৰীক্ষা দিছিল আৰু তুমি এনেকৈ পৰীক্ষা দিব লাগিব নাই নাই মই কষ্ট কৰি পঢ়িয়ে পৰীক্ষা দিম মই নালাগে মন্ত্ৰীৰ ল'ৰা কষ্ট কৰি পৰীক্ষা দিব কি বুৰ্বক চলি ৰে নাই নাই সেইবোৰ মই নাজানো আপোনাক দায়িত্ব দিছো আপুনি সম্ভালক মুঠতে মোক মোৰ ৰিজাল্ট লাগে আজি সন্ধিয়াৰ ভিতৰত ছাৰ এই মানে আপোনাৰ ল'ৰাই কষ্ট কাকতখন নল'লে কি ক'লা প্ৰশ্ন কাকত নল'লে হয় ছাৰ সি বোলে কষ্ট কৰি পঢ়িয়ে পৰীক্ষা দিব কষ্ট কৰি পৰীক্ষা দিব সি মোৰ মন্ত্ৰীৰ ল'ৰা হয় সি এনেকৈ পৰীক্ষা কৰিছে কি মোৰে ল'ৰা হয়নে মেৰা লালন পালনতে চাগে তাৰ কিবা ভুল হ'ল বাৰু তুমি তোমাৰ কাম কৰা মই মোৰ কামত যাওঁ মই কষ্ট কৰি পঢ়িয়ে পৰীক্ষা দিছিলোঁ কষ্ট কৰি পঢ়ি পৰীক্ষা দিয়াৰ বন্ধ পালা তোমাক আগতে কৈছিলো যে আমাৰ বংশত এনেকুৱা কোনো নিয়ম নাই যে কষ্ট কৰি পঢ়ি পৰীক্ষাত পাছ কৰিব পঢ়ালে নুশুনিলা নহয় দেউতা মই কষ্ট কৰি পঢ়িয়ে পৰীক্ষা দিছিলোঁ কিন্তু কেনেকৈ ফেল কৰিলোঁ মই নিজে গম নাপাওঁ এতিয়া আমাৰ এই শিক্ষা বিভাগৰ কিবা গাফিলতি ঐ কৰোণা ছাৰ আহিছিল বোলে আমাৰ শিক্ষামন্ত্ৰী কোন এই কালান্ত কৃষ্ণ শৰ্মা ছাৰ কালান্ত কৃষ্ণ শৰ্মা শিক্ষামন্ত্ৰী বিলাকে মোৰ ল'ৰাই পৰীক্ষাত ফেল কৰে মুখ্যমন্ত্ৰীৰ ল'ৰাই এটা বৰখাস্ত কৰাৰ ব্যৱস্থা কৰা এতিয়াই কৰা যোৱা বৰখাস্তটো কৰিব পাৰি ছাৰ কিন্তু কিবা এটা কাম দেখুৱাব লাগিব নাই গালি নথিপত্ৰবোৰ ফাইল কৰি দিয়া এইবোৰতো কৰিব পাৰি কিন্তু আপোনাৰ সেই একেই ৰবা সেই কৰি দিয়া কৰিব নালাগে তাক আমি পিছলৈ পিছলৈ চাই লওঁ যোৱা এতিয়া তুমি খাই কেইটা লৈ আহা যাম নহয় হয় অ' মা মই যে পৰীক্ষাত ফেল কৰিলোঁ তাকো এবাৰ ডাঙৰ ৰাজনীতি অৱস্থাত লাগিছে আমাৰ ঘৰত টিভি চেনেল আহিব মিডিয়া আহিব ময়ো পপুলাৰ তুমিও পপুলাৰ আৰু দেউতাৰো পপুলাৰে ঠিক আছে নামফলকখন ৰেডি হৈছে নহয় আজি সন্ধিয়াৰ ভিতৰত কিন্তু নামফলকখন মোক লাগিব দেই দলঙৰ নামৰ আমি কৰিবই লাগে ইতিমধ্যে হৈ আছে মাত্ৰ নামফলকখন নহ'বলৈ হে বাকী ছাৰ এই যে মিডিয়া আহি ৰৈ আছে কিয় এই যে ছাৰ আপুনি দলংখন আপোনাৰ সৌৰ নাম কৰিব বিচাৰিছে তাত বিৰোধী দলে এটা বৃহৎ ইছ্যু কৰিছে দলং মোৰ সৌৰ নামত বনা বিৰোধী দলক তাতে ইছ্যু কি আছে মানে ছাৰ সিহঁতে কৈছে যে আপোনাৰ সৌৰৰ একো সমাজৰ প্ৰতি একো অৱদান একো ইতিহাসেই নাই আৰু সমাজৰ প্ৰতি একো অৱদানেই নাই ইতিহাস নাই বনাই তোমাৰ দেউতাৰ এনেকুৱা কিবা এটা কাম কোৱা যাৰ পৰা আমি তেওঁক সমাজৰ মহান বনাই দিব পাৰোঁ চিকাৰী নহয় যে আন্দোলন সংগ্ৰামী স্বাধীনতা সংগ্ৰামী তেনেকুৱা কোৱা কিবা আছিল নেকি ব্ৰিটিছে খেলিছিল আন্দোলন মহাত্মা গান্ধী
ৰান্ধিছে মোৰ ঠিক মনত পৰা নাই। ভাবাচোন ভাবা মনত পৰিছে। মানে আমাৰ দেউতাই এবাৰ হাবিলদাৰক কিনিছিল। মানে হাবিলদাৰজন যে তেওঁ আমাৰ ঘৰৰ পিছফালৰ এই বাৰীখনৰ স্কুল কৰিবলৈ আহিছিল। তাক দেউতাক পিটি গাঁৱৰ পৰা একদম বাহিৰ কৰি দিছিল। হাবিলদাৰ ব্ৰিটিছ হৈ গ'ল মানে তাৰ স্বাধীনতা সংগ্ৰামী আছিল তেওঁ ব্ৰিটিছক দৌৰাই পৃথিৱীত খেলিছিল হৈ গ'ল তেওঁৰ ইতিহাস কিন্তু ছাৰ এই মিডিয়া মানে কি প্ৰশ্ন সুধে কোৱা পিছদিনাখনলৈ কোৱা ক'ব ছাৰ মই কিন্তু বেলেগ একো নাজানো। ব্ৰিজখন মোৰ দেউতাৰ নামতে হ'ব লাগিব। হে তোমাৰ কাৰণে আজি মোৰ গাড়ীয়ে যাব নাপাওঁ প্লিজ চিন্তা কৰি নাপাওঁ আপুনি যি কৰে কৰক মুঠতে ব্ৰিজখন মোৰ দেউতাৰ নামত হ'ব লাগিব আৰু হ'ব লাগিব। আচ্ছা তোমালোকে হলি গৈছিলা নেকি আমাৰ মিডিয়াবোৰ আহিল নহয় তেওঁলোক আহি আছে আহি পাবই আৰু সোনকালে মাতা হোলীৰ কথা অসমবাসীকে কেতিয়াৰ পৰাই হোলী ছাত্ৰ দি দিম হয় ছাৰ মানে ছাৰ আপুনি এটা কাম কৰিব পাৰিব এতিয়া আমাৰ অসমবাসী ৰাইজলৈ এটা অফাৰ দিব পাৰিছে মইতো অফাৰটো মই দিয়ে থাকোঁ ছাৰ কিবা এটা দি দিয়ক কৰি দিয়ক কিন্তু আপুনি মানে হেৰি কৰে Happy Holi Papa. এইবোৰ কি Ron, কলা ৰং হোলীত কলা ৰং ধুহে জানো বজাৰত ঢেৰ আছে ৰঙা নীলা হালধীয়া কমলা কুমল কিনা তোমালোকে এই কলা ৰংহে পালানে মানে আমি এবাৰ গণতান্ত্ৰিক পদ্ধতিৰে হোলী খেলিছোঁ আকৌ। এইবোৰ কি পদ্ধতি গণতান্ত্ৰিক মানে এইবাৰ মায়ে অসমবাসী ৰাইজক SMS ৰ জৰিয়তে সুধিছে যে এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত কি ৰং দিলে ভাল লাগিব অধিকাংশ জনগণে মত দিছে যে এইবাৰ মুখ্যমন্ত্ৰীৰ গালত কলা ৰং দিলে ভাল